Hello everyone, আজি ভিডিওটো আৰম্ভ কৰিছো পেট্ৰল পাম্পৰ পৰা কিয় আহিছো কি কথা সকলোবিলাক গম পাব যদি হে ভিডিওটো শেষলৈকে চাই বলক তেন্তে আৰম্ভ কৰো হয় আমি আহিছো নামতি বৰুৱা পুখুৰীত নতুনকৈ মুকলি কৰা জিএম পেট্ৰল পাম্পলৈ নমস্কাৰ মই দীপাঞ্জলি আপোনাক সকলোকে স্বাগতম জনাইছো মই ইতিমধ্যে উপস্থিত আছো নামতি বৰুৱা পুখুৰী জিএম পেট্ৰল পাম্পত তেল ভাব বুলি আশা ৰাখি জিএম পেট্ৰল পাম্প ওপেনিং কৰিছে নামতি বৰুৱা পুখুৰীত যেটো আমি ইতিমধ্যে আপোনালোকক কৈয়ে আহিছো জয়সাগৰ ফালৰ পৰা যদি আহে নামতি চাৰিআলি নোপোৱাৰ আগত বাও হাত পৰিব আৰু যদি ইটো সাইডৰ পৰা আহি থাকে নামতি চাৰিআলি পাৰ হৈ ৰাইট সাইড পৰিব এইচপিৰ এটা পেট্ৰল পাম্প যেটো ওপেনিং কৰিছে আমাৰ ষ্টুডেন্ট এজনৰ ঘৰৰ মানুহে এই পেট্ৰল পাম্পৰ আৰু এটা ভাল দিশ হৈছে যে ইয়াত প্ৰায় সংখ্যক প্ৰায় 90% আমি মহিলা কৰ্মচাৰী ইয়াত নিয়োজিত হোৱা দেখিবলৈ পাইছো গতিকে এইটো এটা শুভ সংবাদ যেহেতু নাৰী সবলীকৰণত ই যুগান্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা ৰাখিছো বৰ্তমান নাৰীয়ে বহুত কিবা কৰিছে বহুত আকাশ চুবলৈও গৈছেগে গতিকে এই পেট্ৰল পাম্পটোত 90% বা 90% মহিলাক যেহেতু ইয়াতে নিয়োগ কৰিছে সঁচাকৈ ইয়াক বৰ্তমান সময়ৰ কাৰণে খুব ভাল লক্ষণ ধন্যবাদ আমি টিআৰবি সিনিয়ৰ সেকেন্ডাৰী ফালৰ পৰা এইকেজনে আহিছিলো আৰু আমাক ইনভাইট কৰাৰ বাবে পাৰ্থ আৰু পাৰ্থ ফেমিলিলৈ বহুত ধন্যবাদ আকৌ এবাৰ তেওঁলোকক শুভেচ্ছা জনালো তেওঁলোকৰ নতুন জাৰ্নিটোৰ কাৰণে ঠিক আছে তেন্তে অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম টিল দেন টাটা